হাই গাইজ গুড ইভিনিং। মই ভিডিঅ'টো আবেলিৰ পৰা আৰম্ভ কৰিছোঁ। তো মোৰ ভিডিঅ'টো যদি কোনোবা প্ৰথমবাৰৰ বাবে চাই আছে তো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মই নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই যাব। আৰু যদি মোৰ ভিডিঅ'টো অলৰেডি ছাবস্ক্ৰাইব কৰিছে তো বহুত বহুত ধন্যবাদ থাকিল মোৰ অন্তৰৰ পৰা। তো বলক মই ভিডিঅ'টি প্ৰথমে মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা গীত গাই ল'ম দেই। তো মোৰ গীতটো যদি ভাল লাগে লাইক কৰি দিব আৰু দেই। তো মৰম থাকে য'ত জীৱনো থাকে ত'ত, জীৱনে হাঁহে য'ত মৰম অমলে ত'ত, এই মৰমক কান্দিব নিদিবা কাহানিও, মৰমেৰে আমি যে জীৱনটি সজাম, এই মৰমক কান্দিব নিদিবা কাহানিও, মৰমেৰে আমি যে জীৱনটি সজাম। এইখিনি আৰু গাইজ এতিয়া মই অকণমান মানে আবেলি ফুৰিব গৈ আছোঁ। তো বলকচোন মোৰ লগতে। মই গজাপাৰাত আহিছোঁ নহয়, তো অলপমান দেৰি হ'ল অলপমান। আবেলি এনেও ফুৰি ভাল লাগে। এয়া অকণমান আপোনালোকক মই গজাপাৰা ঠাইখন দেখুৱাই দি দিওঁ, মোৰ লগতে আপোনালোকেও চাব। মেইন ৰাস্তাটো হয়, মেইন ৰোডটো। তো এইফালে পথাৰ দি আহিব লাগে আৰু কি, পথাৰ দি আহিলে এই বাহঁতৰ ঘৰটো পায়। ৰাস্তাটো পানী হৈ আছে, মানে ঠাণ্ডা দিনত এয়া পানী পৰিলে অসুবিধা হয়। তো বানপানী হৈ যায় আৰু ৰাস্তাটোৱে মানে দেখা নোপোৱা হৈ যায়, একবাৰ ডুবি যায়। ঠাণ্ডা দিনতহে ভাল হয় আৰু এই ৰাস্তাটো। মই ইফালে দি গৈ আছোঁ। এয়া ঠাইখন আপোনালোকক দেখুৱাই দি দিওঁ। চুনুপুৰৰ স্কুলটো ইফালে দি যাব লাগে, দেখিছে নহয়, ইফালে দি যাব লাগে। আৰু গজাপুৰা দোকানটো মই গজাপাৰাৰো ব্লগ বনাইছিলোঁ, যোনে চোৱা নাই মোৰ আগৰ ভিডিঅ' যাই চাই ল'ব পাৰে। তাতে মই ধুনীয়াকৈ ভিডিঅ' বনাই দিছোঁ। মই আৰু নাযাওঁ আৰু। তো এনেই খোজকাঢ়ি আছোঁ। আজি মই ৰাতি থাকিম বাহঁতৰ ঘৰত, অহাকালি যাম আৰু ঘৰত। তো কি দেখুৱাম আপোনালোকক। তো মইতো ফুৰি আছোঁ, আহক এতিয়া কি দেখুৱাওঁ দেই। তামোল গছটোৱে দেখুৱাওঁ না কি কোৱা? আৰু গৰু দেখুৱাওঁ আপোনালোকক। গৰু এয়া কিবা ঘাঁহ খাই আছে, চাওক ইমান ডাঙৰ গৰু। সাৰ গৰু কয় না গৰু কয়, তো ময়ো নাম নাজানো আৰু, কিন্তু মুঠতে গৰু আৰু কি হা। তো বলকচোন আৰু কি দেখুৱাব পাৰোঁ। তো মই এনেই বহি আছোঁ গাইজ। এতিয়া ইয়া শাক খেতি কৰিছে, এইফালে দি অকণমান দেখুৱাই দি দিছোঁ। তো গজাপাৰাত আহি মোৰ মানে খুবেই ভাল লাগে। বেলেগ নহয় দেই, এইখিনি ঠাইটোও ভাল লাগে। আৰু বাহঁতৰ ঘৰৰ মানে মাইণ্ডটো মোৰ চবসময় পজিটিভ থাকে, মানে মোৰ নিগেটিভ চিন্তাবিলাক নাহে আৰু ফ্ৰেছ লাগে মোৰ এইখিনি ঠাইখিনি। মানে মোৰ ইউটিউব যেতিয়া মই আৰম্ভ কৰিছোঁ, মোৰ এই যোনে মোৰ প্ৰথম ভিডিঅ' চাইছে তো সিহঁতে নিশ্চয় গম পাব, মানে ইয়াৰ পৰা আৰম্ভ কৰিছিলোঁ মই। সেইকাৰণে খুবেই ভাল লাগে আৰু গজাপাৰাত আহি।
এইফালেদি গৈ আছোঁ আৰু এয়া মই বাবুক সুধোঁ বাবু মোৰ ভিডিঅ' চোৱা না নাই কেনেকৈ লাগে ভিডিঅ'বিলাক ভাল লাগে না এয়া ভাইটি মোৰ বোলে ভিডিঅ' চাই গাইজ ইয়া মই আহি পাইছোঁ আমাৰ গোৱালপাৰা জিলা বাইদা গাঁৱত ইয়াৰ ৰঙালী বিহু সৰুকৈ পাতিছে আৰু ৰাতি ফাংচন আছে মই আপোনালোকক দিনৰ পৰিৱেশটো দেখুৱাই দি আছোঁ ইয়াত অলপ আগতে পতাকা উত্তোলন হৈ গ'ল মানে মই আহি পাওঁতে লেট হ'ল আৰু সেইকাৰণে মই লগ নাপালোঁ তো অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাই দি আছোঁ তো চাই লওকচোন আপোনালোকক দেখুৱাবলৈ ফাংচন হ'ব ইয়াৰ ৰাতি সন্ধিয়া হ'ব আৰু ফাংচনটো মইতো আপোনালোকক দেখুৱাব নোৱাৰিম মানে ঘৰলৈ গৈ আছিলোঁ এইকাৰণে মই ইয়াৰ পৰা এটা দেখুৱাই দিছোঁ তো মই কিবাটো দেখুৱাই দি দিওঁ আপোনালোকক দেই তো ইয়া বাইদা ইয়াৰ মুকলি মঞ্চখন ইয়াতে হ'ব আৰু অকণমান মানে ফিল্ডখন দেখুৱাই দিওঁ আপোনালোকক ভালে লগ পালোঁ মানে না মই ইফালেদি মানে আহি আছিলোঁ আৰু এতিয়া মুকলি মঞ্চ ডান্স কৰা দেখা পালোঁ আৰু কি ওচৰতে নামি অলপ গ'লোঁ ওচৰত ফাংচন আছে বোলে ইয়াত উঠাই আনিলোঁ আৰু কি ক্লিক কৰি ইউটিউবত ইয়া বহু হয় এইখিনিতে ঘূৰি থাকোঁ আৰু এখন নাহে গতাই দেখি নাপাওঁ বাজাৰত দেখি নাপাওঁ আৰু মনো আছে আহি বহু খানা বনাওঁ খাবি তো একদম কি হে খালি জাল এটা নাদিলে হ'ল তো মই ইয়াত মানে গাড়ী ৰখি আছোঁ না ইয়াত বহি গৈছোঁ মোটোটা নাদিবি দে গাড়ী ৰখি আছোঁ আৰু গাড়ী আহি পোৱা নাই মই বাইদা কি করবো দেখে দেবো মই বাজারটা দেখতে থাকতে তো গাইজ মই ইফালেদি আহিলোঁ ইয়া বাইদা ঠাইখন আপোনালোকক অকণমান টানি দেখুৱাই দি দিছোঁ ইফালে গুৱাহাটী যোৱা ৰাস্তা আৰু ইফালে লখিমপুৰ যোৱা ৰাস্তা তো মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আজি ভিডিঅ'টো যদি মোৰ চাই ভাল লাগিছে লাইক কৰি দিবা দেই আৰু কেনেকুৱা হৈছে ভিডিঅ'টো কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব সকলো ভালকৈ থাকক সুস্থ থাকক তো বাই বাই